हेलो एवरीवन आज ভিডিওটো আৰম্ভ কৰিছো মই নামঘৰৰ পৰাই আৰু দেখিছেনে আজি বহুত বেছি ভাল লগা এটা দিন মানে আজি হৈছে প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হেবাবে সকলো পুৰুষ মহিলা আজি ওলাই আহিছে নামঘৰলৈ বুলি আৰু দেখিছেনে সকলোখিনি পুৰুষ মহিলাই কিমান ধুনীয়াকৈ নাম প্ৰসংগ লৈ থকা হৈছে আৰু আসলতে পবিত্ৰ ভাদ মাহ উপলক্ষে প্ৰত্যেকটো নামঘৰতে আসলতে এই ধ্বনি মুখৰিত বৰ্তমান বিৰাজমান সকলোতে আসলতে বহুত বেছি ভাল লগা এটা মুহূৰ্ত আৰু সকলোখিনি যেহেতু ওলাই মেলি আহিছে ভাল লাগিছে হেবাবে আৰু দেখিছেনে সকলোখিনি বহি আছে ধুনীয়াকৈ আৰু আমিও ধুনীয়াকৈ বহি মেলি আছোঁ যিহেতু আজি ভগৱন্তৰ জন্মদিন আৰু দেখিছেনে আমি প্ৰসাদ খাই মেলি ঘৰলৈ বুলি আহিলোঁ আৰু জানমণিও আহি আছে আৰু দেখিছেনে পিছবেলাৰ ভিউটো ইমান বেছি ভাল লগা নহয় ভাবিলোঁ আপোনালোককো মই দেখাই দিলোঁ আৰু দেখিছেনে আমি সকলোখিনি আহি আছোঁ এইবাৰ ঘৰলৈ বুলি আৰু ৰাতি গ'লোঁ বৌহঁতৰ ঘৰলৈ যিহেতু তাত আজি জন্মাষ্টমীতে অলপ নিয়ম কৰিছিলে সেইবাবে তাত মাতিছিলে তালৈ বুলি গ'লোঁ আৰু দেখিছেনে শুনোৱে কিমান ধুনীয়াকৈ শিকি কৰিছে মানে সি লাডু বনাই আছে যিহেতু ৰুটি খোৱা হ'ব ৰাতিকে সেইবাবে ৰাইলে সি লাডু বনোৱাত লাগি আছে আৰু সি দেখিছেনে ভিডিঅ' কৰি থকা দেখি অলপ লাজো কৰিছে দেখিছেনে ৰুটি বেলি আছোঁ ধুনীয়াকৈ আৰু আমি সকলোখিনিয়ে কথা বতৰা পাতি আছোঁ দেখিছেনে সকলোখিনি মিলি কৰি ৰুটি বেলি আছোঁ কথাও পাতি আছোঁ আৰু আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাইবোৰ কেনেকুৱা পায় জনাবলৈ নাপাহৰিব আৰু আগলৈ মোৰ ভিডিঅ'বিলাক চাই গৈ থাকিব আৰু মোৰ যদি পেজটি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি দিব আজিলৈ আহিছোঁ বাই বাই।